হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভালে আছে নিশ্চয়। আগৰ ভিডিঅ'টোৰ দৰে এইবাৰো আইতাৰ পৰাই আৰম্ভ কৰিছোঁ। আগৰ ভিডিঅ'কেইটাত নিজকে দেখি বৰ ভাল পালে আইতাই, আজিও বোলে উঠাই দে। বাৰু যি কি নহওক, আজিৰ মোৰ এই পৰিৱেশনটো কেনেকুৱা লাগিছে জনাবচোন। প্ৰায় আমাৰ সকলোৰে প্ৰিয় কেইবিধমান বস্তুৰে সৈতে মই আজিৰ থালিখন সজাবলৈ যত্ন কৰিছোঁ। কলডিল ভজা, আলু আৰু কণবিলাহী পোৰা পিটিকা, অমলেট, গাজৰৰ চালাড, কলফুলৰ পকৰি আৰু বহুত কিবা কিবি। আগৰ ভিডিঅ'কেইটাত আপোনালোকৰ ইমান মৰম আৰু সঁহাৰিৰ বাবে অশেষ কৃতজ্ঞ। আজিৰ মোৰ এই সামান্য প্ৰচেষ্টাটো একেই মৰমেৰে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। বাকী আপোনালোকৰ ভিডিঅ'টো দেখি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কিবা ভুল ত্ৰুটি হ'লে শুধৰাই দিয়ে যেন। ধন্যবাদ।